1 তাৰিখৰ পৰা দেখোন পুলিচৰ ইণ্টাৰভিউ বোলে আৰম্ভ। তুহুন লং জাম্প চং জাম্প মাৰি আছে না নাই, দাউৰি আছে না নাই, কিমান টাইম লাগে তোহাৰ? তুন দাউৰি আছা নেকি? দেই মই দাউৰবাই নোৱাৰো, কিবা অলপমান দাউৰলিয়ে বাল বুক খান কিবা খহি যাবা খোজে, কলজাতা মুখৰ পৰা ওলাই আহিবা খোজে। হ'ব দে হৰি প্ৰসাদ, কিমান আৰু তই মিছা কথা কয় কচোন ক। তই ইমান মিছা কথা কোৱা, তই বৈদ্য এটা পাইলা। তই দেখোন 10 মিনিটত দৌৰবা পাৰা 3200, আৰু তই দেখোন পাৰলি দেখোন হৰিণৰ দৰে জাপ্পা 32 ফুট। হাও তইও দেখোন কোৱাতে কোৱাতে বহুত কৈ পা, অলিম্পিকতে দেখোন 29 ফুট জাপ পাই, ই 32 ফুট জাপ পায়। তোক চেণ্ডেলি দি চৰাম না চেণ্ডেলৰ মালা পিন্ধা মই ভাবিয়া পোৱা নাই। কি নেউলে কিবা জানে নেকি? সি কিন্তু মনে মনে ৰাতিপুৱা উঠি আহি আপীকেইটাৰ পাছে পাছে দৌৰব আৰু সদায় সদায় দৌৰে, আৰু সি আমাক কবা হৈছে আমি বোলে 10 মিনিটত 3200 মাৰো। তোক যে ভেদেলিয়া দেখোন ৰাতিপুৱাই ফোন কৰি উঠে দে দাউৰবা। হাও তুহুন দুটা আপিৰ পাছত দাউৰা আৰু মোক কোৱা তুহুন বোলে নাদাউৰাই, আৰু তোক আপিয়ে উঠে দেই। বাপ ৰে বাপ, সেইকাৰণে তো ভাবো মই কিয় দাউৰবা নোৱাৰো, তুহুন দুটা কিয় দাউৰবা পাৰা, তোক আপি গিলে জোজ দেই কাৰণে তুহুন দাউৰবা পাৰা। হা আৰু তই এটা কথা গম পা না হৰকান্ত, ই চাকৰি পাৱাৰ লগে লগে ভেদেলিক পালে আনা মাথা মাৰি থৈ দিছে এডভান্স। আৰু তই ইয়াৰ কথা গম পা না নাই? ই বোলে পুলিচত চাকৰি পাৱাৰ লগে লগে বোলে ই এখন KTM ল'ব, তাৰপিছত বোলে এটা DSLR ল'ব, আৰু গাঁৱে গাঁৱে বোলে এটা এটা আপি পতাব বোলে। হাও তুহাক দুটাক কিন্তু মানবা লাগব। তুহাৰ মতে খালি আপিয়ে আপি নেকি? তুহুন এটা কথা গম পা নাই কচোন ক, আপি মানে পাপি। মই ভাবছো যদি কিবা কৰি এটা ভাগ্যত চাকৰি পাং, পুলিচে হওক বা গ্ৰেড ফৰেষ্ট চাকৰিয়ে হওক, পিয়ন চকীদাৰ কিবা এটা পাৱাৰ লগে লগে প্ৰথমতে আমি একটা ঘৰ বান্ধবা লাগব। আমাৰ ঘৰখন জানাই মাটিৰ ঘৰ, অলপ পাকাৰ ঘৰ এটা বান্ধবা লাগব। তাৰপিছত ভাবছো মা আৰু দেউতাৰ লগত একবাৰ কেদাৰনাথত ভ্ৰমণ কৰবা যাম, অলপ তাতে যাই হেনে সিয়া চিয়া কৰিম। মোৰ খিলাই সপোন আছে। তোন খালি আপি আপিকে থাকা কচোন ক, লাইফত আইবই যাই আহিবা লগা আছে আইবই। আৰু তই যে 10টামান আপি বটাবা খোজা, কিবা লাভ হ'ব নেকি কচোন ক? আপিৰ জীৱন ধ্বংস কৰি কিবা লাভ হ'ব নেকি কচোন ক? যাক ভাল পাইছা সঁচা ভাল পাবি, আৰু যখন তোৰ লাইফত কোনোবা আইবা লগা আছে নিশ্চয় আহিব। তোন হিলা চিন্তা কৰবা লগা নাই। আৰু যদি তোমাৰ ভিডিওটো ভাল লাগছে তখন ভিডিওটা লাইক কৰি দিবি, ভিডিওটা শ্বেয়াৰ কৰি দিবি, আৰু এই ভিডিওটো কায়ো গাত পাতি নলবি। এটা জাষ্ট আমি এটা কমেডি কৰবা কাৰণেহে ভিডিওটা বনাইছো। ধন্যবাদ।